আচ্ছা ডিম্পু যে তুমি ভিডিঅ'বিলাক বনোৱা এই আইডিয়াবিলাক মানে কেনেকে বা ক'ত পোৱা বা ক'ত আৱিষ্কাৰ হয়? আৱিষ্কাৰ নাই আৰু এনে মানে চবৰে বেলেগ বেলেগ চিন্তা মই এনেকৈ চিন্তা কৰি বনাওঁ আৰু চ' এয়া ডিম্পুৰ ঘৰ আহি পালোঁ। এতিয়া আমি ডিম্পুক মাতোঁ। ডিম্পুহঁতৰ মন্দিৰটো বনাই আছে, কমপ্লিট হোৱা নাই। যেতিয়া হয় দেখাব ডিম্পুৱে। অ' ডিম্পু, অ' ডিম্পু আছে আছে বলক। কি কৰি আছ? এনেই ভিডিঅ' বনাই আছোঁ। এই বঢ়িয়া। চ' স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু এইটো এটা সৰু ব্লগ হ'ব ডিম্পুৰ ঘৰত, ডিম্পুৰ যিটো ৰুম য'ত তেওঁ থাকে আৰু ভিডিঅ' এডিটিং কৰে, গোটেইখিনি আপোনালোকক দেখাম। এয়া ভিডিঅ' এডিটিং কৰি আছ নেকি? এটা সঁজুলি বেলেগ, টেবলেট মোবাইল দুটা তিনিটামান আছে গোটেই। মানে পুৰা আৰু বিজি হৈ থাকে এনি টাইম, মানে সময় পোৱাই দিগদাৰ। আৰু কেতিয়াবা মোবাইল অফ কৰি ক'ৰবাত সাঁতুৰি থাকে গৈ। ৰুমটোত কি কি আছে এবাৰ গোটেইখিনি এবাৰ চাব লওক। আচ্ছা ডিম্পু, এই ভাৰতৰ মেপখন কিয় আতে? মানে ইয়াতে জেগাবিলাক চাই চাই গৈ থাকা নেকি তুমি? মই মানে মেপ আছে তাৰপিছত এই গলকো আছে। ভাৰত পৃথিৱী চব ৰাখোঁ। মই মানে জিঅ'গ্ৰাফিৰ খুব ইণ্টাৰেষ্টেড হয়। মই মানে জিঅ'গ্ৰাফি খুব ভাল পাওঁ। মই জিঅ'গ্ৰাফি লৈছিলোঁ। ভাৰতৰ মোৰ এই পৃথিৱীখন বহুত চাব ইচ্ছা, সেইকাৰণে ভাৰতৰ মেপ, অসমৰ মেপ, এই গলক চলক চব আনি থৈ দিছোঁ। বঢ়িয়া। ক'ত আছোঁ আমি? এই আমি নাই দকতে, আপোনালোকে দেখিছে এইটো কমেণ্ট দিব তলত। আপোনালোকে জানে যে নলবাৰী জাপিৰ বাবে বিখ্যাত, আৰু মানে বাঁহ বেতৰ বহুত কামৰ বাবে নলবাৰী বিখ্যাত। আৰু এয়াও এইখন যে বনাইছে, এইখন নলবাৰীতে বনোৱা হয়। ক'ত বনাইছে ডিম্পু? এইখন মানে নলবাৰীৰ এই গড়দনৰ কাষত, কিন্তু মানুহজনৰ ঘৰ বাৰু বেলেগত। তাৰমানে নলবাৰী, আমাৰ নলবাৰী শব্দটোৰ অৰ্থ চাগে বহুতে জানে, নলবাৰী মানে নলৰ কিবা নল খাগৰি এনেকুৱা। নল খাগৰি তামাম আছিল। ইয়াত জাপি বনোৱা হয়, মুকুচিত জাপি বনোৱা হয়। বিচনীৰ কাৰণেও বিখ্যাত, বহুত এইবিলাক বনোৱা হয় বিভিন্ন টাইপৰ। তো আপোনালোকক যদি লাগে আমাৰ নলবাৰী আহক, অৰ্ডাৰ কৰক, পাই যাব। মই আগতে ডিম্পু ভিডিঅ' এডিট কৰি আছিল। আচ্ছা, তো ডিম্পু তোমাৰ মোবাইলত মানে কি কি এপ আছে, তুমি কি কি এপ ইউজ কৰা মোক সুধিছে? পাৱাৰ ডাইৰেক্টৰ, য'ত মই ভিডিঅ'বিলাক এডিট কৰোঁ। তাৰ উপৰিও কাইন মাষ্টাৰো আছে, যিটোও ভাল। পাৱাৰ ডাইৰেক্টৰতকৈ কাইন মাষ্টাৰ বেছি ভাল, কিন্তু পাৱাৰ ডাইৰেক্টৰটো অলপমান সেই আৰু কমফৰ্টেবলটো বেছি পায়। তাৰপিছত তাৰ উপৰিও লুমা ফিকশ্যন বুলি এটা আছে, সেইটো পাৰি। আচ্ছা আচ্ছা ডিম্পু হোৱাটছআপ ইউজ কৰা নে? হোৱাটছআপ ইউজ কৰে, তাৰপিছত ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব আছে, টুইটাৰ। আচ্ছা, চবতকৈ বেছি তোমাৰ ভাল লগা এনেকুৱা আছে নেকি? ফেচবুক। আৰু তোমাৰ নিজৰ কামটো ইউটিউবতে, মানে চবতকৈ ভাল আৰু ইউটিউব আৰু ফেচবুক। আচ্ছা আচ্ছা ডিম্পু যে তুমি ভিডিঅ'বিলাক বনোৱা এই আইডিয়াবিলাক মানে কেনেকে বা ক'ত পোৱা বা ক'ত আৱিষ্কাৰ হয়? আৱিষ্কাৰ নাই আৰু এনে মানে চবৰে বেলেগ বেলেগ চিন্তা, মই এনেকৈ চিন্তা কৰি বনাওঁ আৰু। আৰু এডিটিং যে কৰা তুমি কেতিয়া, মানে কিবা টাইম আছে নেকি? টাইম টেবল? ৰাতিপুৱা কৰোঁ আৰু। ইয়াত দুটাকৈ চিলভাৰ প্লে বাটন, এটা ডিম্পু বৰুৱা আৰু এটা হ'ল ডিম্পুজ ব্লগছ। কিন্তু আপোনালোকে জানে যে ডিম্পুজ ব্লগছত অতি সোনকালেই 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে। গতিকে ডিম্পু কি পাবা নেক্সট যেতিয়া হেৰি পাবা 1 মিলিয়ন হ'লে? যদি ভগৱানে দেই আশা আছে, এই গল্ডেনটো কি কৰি আছে আপোনালোকে? সোনকালে শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যিমান পাৰে ফ্ৰেণ্ডক দি দিয়ক। আৰু ডিম্পুৰো মই সাজু হৈ উঠিছোঁ এতিয়া এটা ইণ্টাৰভিউ ল'বৰ বাবে, যে মোৰ চেনেলটো 5,000 ছাবস্ক্ৰাইবাৰ হৈছে, আৰু সেইবাবে বহুকেইজন মোৰ ছাবস্ক্ৰাইবাৰে কৈছিল যে এটা ডিম্পুৰ লগত ইণ্টাৰভিউ লওক, আৰু সেইবাবে মই ইণ্টাৰভিউটো ল'ব আহিলোঁ ডিম্পুৰ ঘৰত। আৰু কিন্তু এতিয়া ষ্টাৰ্ট কৰা নাই, মানে ডিম্পুৰ মায়ে একাপ চাহ বনাই আছে, কৈছে চাহকাপ খাই লোৱা তাৰপিছত ষ্টাৰ্ট কৰিবা। গতিকে আমি ৰৈ আছোঁ এতিয়া চাহ খাবলৈ, চাহকাপ আহিলে আমি আৰম্ভ কৰি দিম। তো এই ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব কমেণ্টত। যদি ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু শ্বেয়াৰো কৰিব। আৰু মই আন এটা ভিডিঅ' বনাইছোঁ ডিম্পুৰ লগত, ডিম্পুৰ সাক্ষাৎকাৰ লৈছোঁ।
আৰু সেই ভিডিঅ'টো ইয়াৰ পিছত আপলোড মানে মোৰ 5000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ লগে লগে আপলোড কৰিম সেই ভিডিঅ'টো। গতিকে চাই থাকিব মোৰ চেনেলটো। ধন্যবাদ।